আপোনাৰ শাৰ্টটো ক'ৰ পৰা লৈছে বিশালৰ পৰা ল'লো নেকি একো ভাল লগা নাই ফাল্টু লাগিছে ফাল্টু লাগিছে কিয় ক'লা তোমাৰটোতো ভাল লগা নাই মোৰতো বেছি ভাল লাগিছে সঁচাকৈ আপোনাৰতো চিৰিয়াছলি বেছি ফাল্টু এইটো কি মানে এইটো দামী হয় তোমাৰটো এইটো দামী হয় এইটো মোৰতো দামী নহয় ফাল্টু লাগিছে মোৰ তাত ভালেই লগা নাই এইটো কাৰণে এনেকৈ মানুহক ইমান দিগদাৰ কৰি ফুৰা য'তে ত'তে আৰু গালিটো খাইছা চাগে গালি কিমান খাইছা প্ৰথমে জানিব বিচাৰোঁ গালি কিমান খাইছা কাৰণ বহুত ৰিস্কৰ কাম যিমান বাহিৰৰ ভিডিঅ' দেখিছোঁ কেতিয়াবা এইটো দি দিয়ে মানে চাই লওঁ মই আছোঁ বৰ্তমান সময়ত শ্ৰদ্ধাঞ্জলি কাননত আৰু মোৰ লগত উপস্থিত আছে এইখিনি সময়ত বহুতো ইউটিউবাৰ আৰু আজি মই পোনপ্ৰথমে চিনাকি কৰাই দিম আপোনালোকক এটা প্ৰেংক চেনেল প্ৰেংক বুলি কওঁতে হয়তো আপুনি আচৰিত হৈছে এতিয়া প্ৰেংক কি আৰু প্ৰেংক চেনেল গুৱাহাটী প্ৰেংক ষ্টাৰ দেখিবলৈ পাইছে আপুনি এওঁক মই সুধিব বিচাৰিছোঁ প্ৰেংক কি বুলি সুধিলে এওঁ কি কয় আৰু আপোনালোকক মই বুজোৱাটো বিচাৰিছোঁ আচলতে প্ৰেংকনো কি আপোনালোকে কেনেদৰে লয় মানুহে কেনেদৰে লয় এই প্ৰেংক প্ৰথমতে চিনাকিটো দি ল'লে ভাল হ'ব সো গাইজ দিছ ইজ নিছিম আৰু আমি গুৱাহাটী প্ৰেংক ষ্টাৰৰ চেনেলৰ পৰা হয় সো গুৱাহাটীত প্ৰেংকটো বেছি ইমান পপুলাৰ নহয় কিন্তু প্ৰেংক কৰি এটা মজা এটা আছে প্ৰেংক মানে অৰিজিনেলি কি হয় আমি চিটুৱেশ্যন এটা বেলেগ ক্ৰিয়েট কৰোঁ কিন্তু অৰিজিনেলি চিটুৱেশ্যনটো বেলেগ হয় মানে কি আমি যদি নৰ্মেল ভাষাত কওঁ আমি যেনে বুৰ্বক বনোৱা যেন হয় আৰু আমি যদি নৰ্মেলি আমি এনেই ফাল্টুমি কৰোঁ বহুত কিবা কৰোঁ কিন্তু প্ৰেংকটো এটা মানে এটা এনেকুৱা এটা লেভেলৰ বস্তুটো হয় যোনটো মানে কি আমি ভাবি আছোঁ বেলেগ কিন্তু হৈ আছে বেলেগ বস্তুটো সেইকাৰণে এইটোত মানে বহুত এণ্টাৰটেইন হয় বহুত ভাল লাগে চাই পেলাই ভিডিঅ'বোৰ চাই পেলাই ভাল লাগে বহুত বেছি ভাল লাগে আৰু প্ৰেংকটো বহুত যিমান মানে আমাৰ চেনেলবোৰ আছে আমি বহুত বাহিৰৰ চেনেলৰ পৰা আমি তাৰমানে ৰেফাৰেঞ্চ লৈ পেলাই কৰোঁ সেইটো কাৰণে আমি আপোনালোকৰ চবৰে যাতে সহযোগ বিচাৰোঁ যাতে আপোনালোকে প্ৰেংকটো যাতে এটা পজিটিভলি লয় আৰু নিগেটিভলি যাতে নলয় গুৱাহাটী প্ৰেংক ষ্টাৰত এনেকুৱা কিবা ভিডিঅ' আছে নেকি যিটো তুমি এতিয়া জনাব বিচাৰা বা কেনেধৰণৰ টপিক লৈ তুমি ভিডিঅ' কৰিছিলা যাতে আমাৰ ছাবস্ক্ৰাইবাৰখিনিয়ে গম পায় তো আমি ৰিচেণ্টলি এটা প্ৰেংক এটা কৰিছিলোঁ ভেলেণ্টাইন ডে স্পেচিয়েল প্ৰেংক এটা কৰিছিলোঁ তো প্ৰেংকটো মানে বহুত ভালেখিনি চলিলে প্ৰেংকটো আছিল কি মই এনেকুৱা টাইপৰ সিহঁতৰ মানুহৰ ওচৰত যাওঁ কি মই বাহিৰৰ পৰা পেইণ্টিংটো শিকি আহিছিলোঁ আৰু মই যিমান আমাৰ এইবিলাক বহি থাকে কোনোবা ফুৰিব আহে পাৰ্কত তো যাই পেলাই সুধোঁ কি মই এজ ইট ইজ এইখিনি সময়তে আপোনালোকৰ পেইণ্টিং এজ ইট ইজ আঁকি দিব পাৰিম আপোনালোকে বিচাৰেনে তো স্বাভাৱিক মতেতো চববিলাকে বিচাৰিব কি মোৰ যদি পেইণ্টিং 5 মিনিট যদি বনাই দিয়ে কিউনেনো বেছি বেয়া হ'ব চবেইতো বিচাৰিব আৰু সেনেকৈ চবেই বিচাৰি কিনে কৰিব দিছে কিন্তু আল্টিমেটলি মই বহুত ভালকৈ ইণ্টাৰেষ্ট দি কিনে সিহঁতক আঁকি পেলাই সিহঁতক যে সেইখন দেখালে এটা ষ্টক হৈ গ'ল কিয় কাৰণ পেইণ্টিংখন আছিল আচলতে গৰুৰ পেইণ্টিং আছিল গৰুহঁতৰ পেইণ্টিং আছিল তো গৰুৰ পেইণ্টিং একদম ষ্টক হৈ কিনে যোনটো ৰিয়েকশ্যন আছে তো ৰিয়েকশ্যন হেপী ৰিয়েকশ্যন এটা আছে সেইটো ৰিয়েকশ্যন তাৰমানে ভাল লাগে কিয় কাৰণ সিহঁতেও এটা মানে হেপিনেছ এটা পাই চাই পেলাই আমি কৰি পেলাই আমি এইটো হেপিনেছ এটা পাওঁ আৰু আমাৰ এইটো মানে মটিভ হয় কি আমি মানুহক এণ্টাৰটেইন কৰা আৰু সেনেকৈ আমি তাৰমানে বহুত প্ৰেংক কৰোঁ যাতে মানুহে এণ্টাৰটেইনটো হৈ যায় হাঁহে কাৰণ দিনটো বহুত কষ্ট কৰি আহে ৰাতি যাতে ভিডিঅ'টো চাই কিনে এটা মাইণ্ডটো ফ্ৰেছ হৈ যায় আৰু এণ্টাৰটেইন এটা হৈ যায় তো আমাৰ এইটো বিশেষ লক্ষ্য এটা আৰু মানুহ যাতে পাব্লিকৰ মাজত যাতে হাঁহি থাকে আৰু হাঁহি এটা পেলাব ইচ্ছা আছে তুমিতো এনেকুৱা ধৰণৰ ভিডিঅ' কিমান দিনৰ পৰা কৰি আহিছা আৰু কিবা ধৰা এনেকুৱা ঘৰত কিবা কৈছানে যে এনেকৈ মানুহক ইমান দিগদাৰ কৰি ফুৰা য'তে ত'তে আৰু গালিটো খাইছা চাগে গালি কিমান খাইছা প্ৰথমে জানিব বিচাৰোঁ গালি কিমান খাইছা কাৰণ বহুত ৰিস্কৰ কাম যিমান বাহিৰৰ ভিডিঅ' দেখিছোঁ কেতিয়াবা এইটো দি দিয়ে মানে চাই লওঁ তো আমি সঁচা কথা কওঁ আমি গালিটো আমি বহুত এক্সেচিভ গালি খাইছোঁ কাৰণ আমাৰ অসমত ইমান এটা মানে নচলে প্ৰেংকটো দি দিয়ে কিছুমানে আমাক কি ধাক্কাও দি দিয়ে চ' এনেকুৱা বহুত কিছুমান আমাৰ মানে আছে এনেকুৱা মুভমেণ্ট য'ত গালিটো খাইছোঁ মানে আমি মাৰ খোৱা পৰ্যন্তলৈ গুচি গৈছোঁ কিন্তু তাৰপিছত যেতিয়া আমি সিহঁতক বুজাই দিছোঁ কি আমি অৰিজিনেলি প্ৰেংক এটা কৰিছিলোঁ যোনটো প্ৰেংক অৰিজিনেলি এনেকুৱাই হয় তো সেইটো কাৰণে তাৰমানে মানুহবিলাক লাষ্টত বুজি পোৱা হয় যেতিয়া বুজি পায় চবে তাৰমানে ভাল পায় কোনো তাৰমানে একো নিগেটিভলি নলয় চবে পজিটিভলিয়ে লয় কিন্তু প্ৰথমতে তাৰমানে বহুত বেয়াকৈ এটা চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যায় আৰু ইয়াত যেতিয়া মই আহিছোঁ ইয়াত শ্ৰদ্ধাঞ্জলি কাননত তেতিয়া শুনা গৈছে বাদিছে ডেঞ্জাৰ ভিডিঅ' বনায় আৰু কি এই বাদিছৰ ডেঞ্জাৰ ভিডিঅ' আমি জানিম বাদিছৰ গ্ৰুপৰ সদস্য আছে আমাৰ সৈতে এওঁলোকে আপলোড কৰে বাদিছত ভিডিঅ' বাদিছ এটা ইউটিউব চেনেল আৰু তাত প্ৰেংক ভিডিঅ' দিয়া হয় প্ৰেংক শ্বৰ্ট ফিল্ম বাইন কিছুমান বাইন বনাওঁ আমি শ্বৰ্ট ফিল্ম বনাওঁ আৰু প্ৰেংক বনাওঁ এতিয়া মানে প্ৰেংকে বনাই আছোঁ আৰু আজি এটা শ্বৰ্ট ফিল্ম এটা আপলোড দিছোঁ আপোনালোকে পাৰিলে চাব এটা উদাহৰণ দি যদি আমাৰ দৰ্শকসকলক বুজাই দিব পৰা তেনেহ'লে ভাল হয় মানে যেনে ধৰা তোমালোকে কেনেধৰণে প্ৰেংক কৰা তাকে অলপ আভাস আমি মানে ৰাস্তা দি যোৱা মানুহবিলাকক মানে ৰেণ্ডমলি গৈ পেলাই সুধোঁ আৰু
যে কিবা এটা ফানি কুৱেশ্যন সুধোঁ সিহঁতৰ ৰিয়েকশ্যনটো কেপচাৰ কৰোঁ পিছত সিহঁতৰ ক্লাছত কৈ দিওঁ আৰু যে আমি প্ৰেংক কৰি আছিলোঁ সিহঁতক এনেকৈ মানে পিছত সিহঁতে যদি আপলোড দিব দিয়ে তেতিয়া দিওঁ আৰু ফানি ফানি কুৱেশ্যন মোৰ লগত প্ৰেংক কৰিব লাগিল তো কেনেদৰে কৰিবা এতিয়া বৰ্তমান মই ধৰি লৈছোঁ কোনোবা অচিনাকি আৰু এটা যদি পাৰা এতিয়া আপোনাৰ শ্বাৰ্টটো ক'ৰ পৰা লৈছে বিশালৰ পৰা ল'লোঁ নেকি একো ভাল লগা নাই ফাল্টু লাগিছে ফাল্টু লাগিছে কিয় ক'লা তোমাৰটোতো ভাল লগা নাই মোৰতো বেছি ভাল লাগিছে সঁচাকৈ আপোনাৰতো চিৰিয়াছলি বেছি ফাল্টু এইটো কি মানে এইটো দামী হয় তোমাৰতো এইটো দামী হয় এইটো মোৰতো দামী নহয় ফাল্টু লাগিছে মোৰ তাত ভালেই লগা নাই এইটো কাৰণে কৈ দিছোঁ আপোনাক এনেধৰণে আচলতে আৰম্ভণি হয় প্ৰেংক আৰু এনেদৰে মানুহক ঠগায় এওঁলোকে আৰু মানুহৰ যিমান পাৰে খং উঠায় কেতিয়াবা বাৰু মাৰ খাই পাইছেনে নাই এতিয়াবা আজিলৈকেতো মাৰ খাই পোৱা নাই বাট গালি মাজে মাজে শুনো আৰু গালি কিছুমানে দিয়ে আৰু কিছুমানে বহুত ভাল ৰিয়েকশ্যন দিয়ে সিহঁতে আমাক ছাপৰ্টো কৰে আৰু এনেকৈ কৰোঁ আৰু যিসকলে গালি টালি দিয়ে বাকী তোমালোকক যদি মই সুধিব বিচাৰোঁ এতিয়া ঘৰত ধৰা ভিডিঅ' চাইনে নাই তোমালোকৰ ঘৰত মা দেউতা বা ভিডিঅ' চাইনে নাই মই আৰু এজন সদস্য আছে বাদিজৰ মই সুধিব বিচাৰিম মা দেউতাই ঘৰত চাই মোৰ খুৰাইটো চাই মোক ছাপৰ্টো কৰে খুৰাই ছাপৰ্টো কৰে দেখা পাইছে আপোনালোকে প্ৰেংক কৰি আছে আৰু ঘৰৰ পৰাও ছাপৰ্ট পাই আছে ঘৰত এনে ভিডিঅ'বিলাক চাই বাট কেতিয়াবা যদি বাইন বনাওঁ ছোৱালী তোৱালী শ্বৰ্টৰ যদি মাৰে তেতিয়া ঘৰত ভিডিঅ'টো কাটি দিয়ে মোৰ ল'ৰা কিয় চৰ মাৰিব তো এনেধৰণৰ ঘটনাও হৈ আছে প্ৰেংকত আৰু এওঁলোকৰ পৰা জানিলোঁ আজি ভৱিষ্যতে এওঁলোকৰ চেনেল আপোনালোকে চাব পাৰে আৰু মই তলত ডেছক্ৰিপশ্যনত লিংক উল্লেখ কৰিম তাতো গৈ আপোনালোকে ইয়াৰ চেনেল এওঁলোকৰ চাব পাৰে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেল আৰু আমাক ছাপৰ্ট কৰিব